দিনৰ পৰা ক'ৰবাত যাম বুলি ভাবি থকাটো আৰু ঘপককৈ ক'ৰবাত যাম বুলি ওলোৱা প্লেনিংবোৰে মোৰ ক্ষেত্ৰত অৱশ্যে বেছিকৈ ছাকচেছফুল হয়। আজিও তেনেকুৱাই হ'ল। মাহঁত গৈছিল দুপৰীয়া হেল্থ চেকআপত আৰু তাৰ পৰা আহি থাকোঁতে ফোন কৰিলে ক'ৰবালৈ ওলাই যাম, তহঁতি ওলাই থাকিবি। মই বোলো এতিয়ানো ক'ত যাব, যিহেতু 2টা বাজি 3টাই বাজিব হ'ল। মায়ে ক'লে জয়সাগৰ ফালে অলপ ওলাই যাম। মই বোলো ইমান ঘপককৈ কেনেকৈ? মায়ে বোলে একো নহয়, তহঁতি ওলাই থাক, মুঠতে আমি ক'ৰবাত যাম। আমিও ভালেই পালোঁ, লৰালৰিকৈ আমি ওলাই আহিলোঁ। খাবলৈ যি বনাইছিলোঁ ৰুটি চব্জি সেইবিলাক চব টিফিনতে ভৰাই আনিলোঁ। তাৰ পাছত যাওঁতেহে মানে গৈ থাকোঁতে আমি ডিছকাছ কৰিছোঁ ক'ত যাম কি কৰিম। অৱশেষত ভণ্টিয়ে ক'লে জয়সাগৰলৈ যাওঁ, জয়সাগৰ পুখুৰীৰ পাৰতে ৰুদ্ৰসিংহ পাৰ্ক এখন আছে, তাতে গৈ অলপ খেলিবও পাৰিব বিভুৱে। সেয়াই আমি ওলালোঁ। এতিয়া শিমলুগুৰি পাইছোঁহি, ট্ৰেইন গেট পৰিলে কাৰণে অলপ সময় ট্ৰেইন গেটত ৰৈ দিছোঁ। আমি শিৱসাগৰ হৈ জয়সাগৰলৈ যোৱা নাই, আজি আমি নাজিৰা হৈ জয়সাগৰলৈ গৈছোঁ। নাজিৰা হৈ গ'লে অলপ সোনকাল হয়, 1 ঘণ্টা 1.5 ঘণ্টামানতে পোৱাগৈ যায়। সেয়েহে আমি যিটো শ্বৰ্টকাট হয় সোনকালে সময় সেইটোৱে বিচাৰিছোঁ। এতিয়া ফটো ভাল আহিব, বেলিটো আহিব। আৰু আমি আহি জয়সাগৰ পুখুৰীৰ পাৰ পালোঁহি। এই পুখুৰীটো স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ সতী জয়মতীৰ স্মৃতিত বনাইছিল 1707 খ্ৰীষ্টাব্দতে। মাত্ৰ 45 দিনতে এই পুখুৰীটো বনাই সম্পূৰ্ণ কৰিছিল বুলি আমি পঢ়িবলৈ পাইছিলোঁ। তুমি খেলিবা। সোমাই দিম আকৌ উদ্যান। আৰু আহি পাই এয়া আমাৰ বিভু খেলা আৰম্ভ কৰি দিলে। মই ফোন উলিয়াবলৈ চান্সেই নাপালোঁ, সি সোমোৱাৰ লগে লগে একদম দৌৰ দি দিলে। সি পৰিব বুলি ভয়তে তাৰ পিছে পিছে মই গ'লোঁ। সি ধুমাধুম নাৱত উঠো বুলি নাৱতে উঠিলে। এতিয়া সি নাও খেলি আছে ধুনীয়াকৈ। আৰু স্পীড ঘূৰাই দিয়ে আকৌ দে, পৰি যাবা। যোৱা এনেকৈ মাৰি দিয়ে, মাৰি দিয়ে।
হাঁহি ক'বই নালাগে ভাল লাগে। তাৰ যিহেতু খেলি ভাগৰ লাগিলে সেয়েহে আমি এইবাৰ মিউজিয়ামটো চাবলৈ যাওঁ বুলি ওলালোঁ। ইয়াতে বৰ ধুনীয়া এটা মিউজিয়াম আছে, বহুত পুৰণি বস্তু সংৰক্ষণ কৰি থৈছে। মই অৱশ্যে দেখা নাই, মায়ে কৈছে আছে চাওঁগৈ ব'ল বুলি, সেয়েহে চাবলৈ ওলালোঁ মিউজিয়াম চাবলৈ বুলি। পাপা আহিব ৰ'বা, পাপা কাম কৰিবলৈ গৈছে। এইটো হয় ন মা? মায়ে বেগটো ভাগ কৰি আগফালে কৰি ধুনীয়াকৈ। কি সোমাই আছে? চিক্ৰেট। অঁ, ফটো দুখনত মাৰি ল'বি, বৰ ধুনীয়া আহিছে। হেৰি আকৌ ভাল লাই উঠা, আন্ধাৰ হৈ গ'ল যে ভালেই লাই উঠা। অকণ আগতে আহিব লাগিছিলে, আমি দেৰি হৈ গ'ল অহাটো। এতিয়া আমি সকলোৱে মিলি অলপ পাৰ্কখন ফুৰো বুলি ভাবিছোঁ। বহুত ডাঙৰ পাৰ্ক হয়, আগতে কেতিয়াও অহা নাই যিহেতু আজি ভাবিছোঁ একেবাৰে ফুৰি লওঁ। আৰু ৰাতি হৈ গ'ল, ভিউটো ইমান ধুনীয়া আহিছে, চবফালে ৰঙা নীলা লাইট জ্বলি আছে। আৰু এইখিনি সময়তে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান হয়, ইয়াতে বিহু গান গায় আৰু কিবা কিবি হয়, মানে মই দেখা নাই, মায়ে কৈছে হয় বুলি, তাকে ভাবিছোঁ চাই যাওঁ আজি। আপোনালোকৰ আগত আমি মূলতঃ দুটিকৈ নৃত্য পৰিৱেশন কৰিম। প্ৰথমতে আমাৰ মিচিংসকলৰ এক জনপ্ৰিয় লোকনৃত্য লটা ছনাম, দ্বিতীয়তে আমাৰ সকলোৰে মৰমৰ গাভৰু জেং বিহু। আশা কৰোঁ দুয়োটি নৃত্য উপভোগ কৰি আপোনালোকে খুবেই ভাল পাব। আহকচোন প্ৰথমতে উপভোগ কৰক আমাৰ মিচিংসকলৰ এক জনপ্ৰিয় লোকনৃত্য লটা ছনাম। আৰু এই নৃত্যভাগ তেওঁলোকে তেওঁলোকৰ বিভিন্ন ধৰণৰ মাংগলিক অনুষ্ঠানৰ শেষত, যেনে বিয়া সকামৰ শেষত সকলোৱে আনন্দ উল্লাসৰ বাবে নচা হয়। ধন্যবাদ।
লকা তমা লতা সনাম আশা কৰোঁ খুবেই ভাল পালে এইবাৰ আমি আপোনালোকৰ আগত পৰিৱেশন কৰিব বিচাৰিছোঁ আমাৰ সকলোৰে মৰমৰ গাভৰু জেং বিহু আৰু এই নৃত্যটি আমি খুব কম সময়ৰ ভিতৰত উপস্থাপন কৰিবলৈ যোৱাৰ বাবে বহুখিনি ভুল হৈ যাব পাৰে তাৰ বাবে আমাক ক্ষমা কৰি দিব ধন্যবাদ প্ৰিয় দৰ্শকসকল এইবাৰ আমি আপোনালোকৰ আগত পৰিৱেশন কৰিব বিচাৰিছোঁ আমাৰ সকলোৰে মৰমৰ গাভৰু জেং বিহু ধন্যবাদ বিহুৰে বীৰে না পাতে হম অনিয়া পাতে হম অনিয়া বিহুৰে বীৰে না পাত বিহু থাকে মানে বিহুকে বিনা বা বিহুকে বিনা বা বিহু গলে বিনা বাকাক বিহুলৈ আহিলো গামখাৰু পিন্ধিলো ঐ আচৰি বান্ধিলো খুবাত দুখনি হাততে জেতুকা বোলালো ঐ গাতে মেৰিয়ালো ৰিহা ৰংঘৰৰ বাগৰি তৈ লগৰি উদলি মুদলি ঐ লগৰি উদলি মুদলি ঐ লগৰি ৰঙৰ মেলা পাতিছে তাত ৰংপুৰৰ ৰজনী ঐ লগৰি গাতে নাই তৰণী ঐ লগৰি গাতে নাই তৰণী ঐ লগৰি নাচো নাচো লাগিছে নাচো নাচো লাগিছে গাত চতৰে শেষতে কুলিৰ মাত বিহুতি আহিলে কিয় বাৰু ৰাইজাই কৰে গান কেতেকে বিননি শুনি হে টিক টিকি টকাৰ মাত ৰাইজাই কৰে গাত নাযাওঁ সখী ঘৰলৈ নাখাওঁ সখী চিৰা দৈ বিহু মাৰি থাকিমে গৈ এই গগনাৰ দুফালে দুচতি মাজতে এচতি ঐ উশাহৰ টিপতে বাওঁ হেয়া ও কাচুন্দৈ হাবিলৈ গৈছিলো ও কাচুন্দৈ কটাৰীখন নিনিলো ও কাচুন্দৈ লতাই নো বেৰি বেৰি ধৰে ও কাচুন্দৈ বিহুলৈ গৈছিলো ও কাচুন্দৈ হাচতিখন নিনিলো ও কাচুন্দৈ ডেকাই নো বেৰি ধৰে মোৰে কাচুন্দৈ ডেকাই নো বেৰি ধৰে এই কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগতে ধেমালি কৰো চতে গৈ চতি বহাগ আহিল ভতি ৰঙতে ৰঙিলি হলু লগৰি ৰৈ ধেমালি আকৌ লগৰি ৰৈ ধেমালি কৰো হেয়া আকৌ লগৰি ৰৈ ধেমালি
প্ৰিয় দৰ্শকসকল, আপোনালোকে উপভোগ কৰিলে আমাৰ সকলোৰে মৰমৰ গাঁওফৰো জেং বিহু। আশা কৰোঁ খুবেই ভাল পালে। আৰু ইয়াৰ লগে লগে আমাৰ সাংস্কৃতিক অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিছোঁ। আৰু আমি দুইটিকৈ খুব সুন্দৰ নৃত্য উপভোগ কৰি এতিয়া অলপমান আকৌ ফুৰোঁ বুলি ভাবিছোঁ। এইবাৰ ৰাতিৰ পৰিৱেশত, ৰাতিৰ ভিউটোত ইমান ধুনীয়া লাগিছে। ধুনীয়াকৈ ফুৰি যাওঁ বোলো। আৰু ভণ্টিহঁতে ফটো মাৰিবলৈ বুলি ধুনীয়া ধুনীয়া ভিউ বিচাৰি ফুৰিছে। এইডোখৰত কিন্তু মজা ফটো আহি পোৱালি নাচিছে চাগে কোনোবাই। এইডোখৰত কিন্তু ভাল আহিলেহেঁতেন ফটো। আৰু এতিয়া আমাৰ লাহেকৈ যাবৰ সময় হৈ গ'ল। আৰু যাবৰ সময়তে বিভুৱে ক'লে আমাৰ অলপমান আৰু খেলি লওঁ বুলি। তাৰপিছত তাক অলপমান খেলাই ল'লোঁ আমি। আকৌ নাও চলাবলৈ বিচাৰিলেহি। তাৰ হেনো সকলোতকৈ বেছি নাও চলাই ভাল লাগিলে। আকৌ আহি পিনে হেঁপাহ পলুৱাই নাও চলাম বুলি কৈছে। এতিয়া কেতিয়াবা আহিবলৈ পাওঁ নাজানো। সেয়েহে তাক তাৰ মনৰ পচন্দ মতে, তাৰ মনৰ খুচি মতে তাক নাওখন চলাবলৈ দিলোঁ। যিহেতু ৰাতি অলপ অলপ ঠাণ্ডাও পৰিছে, কেনেবাকৈ পানীৰ তলত পৰি গ'লে কি হ'ব বুলি ভয়ো লাগে। তথাপিও সি যেতিয়া মন কৰিছে তাক অলপমান খেলিবলৈ দি দিলোঁ। আৰু যিহেতু 7 বাজিবৰে হ'ল, সেয়েহে ভাবিলোঁ আমি ঘৰলৈ যাবৰো হ'ল। একেবাৰে নভবা নিচিন্তাকৈ আজি ঘপককৈ ওলাই গুচি আহিব লগা হ'ল। অৱশ্যে এনেকৈ আহিলেহে আহিব পাৰি, নহ'লে বহুত দিনৰ পৰা আহিম আহিম ভাবি থাকিলে আহিবই নোৱাৰি। আৰু আহি আমি ঘৰ পাই গ'লোহি। ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। আকৌ এদিন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। বাই বাই।